ধুবুৰীৰ নয়াহাটৰ অৰ্থনৈতিক বিপ্লৱ এনেদৰে আতৱাৰ ৰহমান আৰু ইব্ৰাহিম আলীৰ সপোন পূৰণ হ'ল। কিন্তু ব্যৱসায় আৰম্ভ কৰিবলৈ ক'ত পালে ইমান টকা? কোনে যোগান ধৰিছে লাখ লাখ টকা? জনাইছো সবিশেষ। ভিডিঅ'টো শ্বেয়াৰ কৰি শেষলৈকে চাওক। গাঁও সলনি হ'লে দেশ আগবাঢ়িব। গাঁৱে গাঁৱে অৰ্থনৈতিক বুনিয়াদ গঢ়ি উঠিলেহে দেশত প্ৰগতি আহিব। সলনি হৈছে সময়, আগবাঢ়িছে গাঁৱৰ মহিলাৰ লগতে একাংশ নিবনুৱা যুৱতী। ঋণ লৈ স্বাৱলম্বিতাৰ পথ উলিয়াই গঢ়িছে অৰ্থনৈতিক বুনিয়াদ। ধুবুৰী জিলাৰ নয়াহাটৰ এইসকল লোকে ঋণ লৈ স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। মুখত বিৰিঙিছে হাঁহি। এইসকল লোকে জীৱন সলনি কৰিলে বন্ধন বেংকৰ জৰিয়তে। বন্ধন বেংকৰ জৰিয়তে আজি লাখ লাখ কৰ্মহীন লোকে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে। কিবা এটা কৰাৰ সপোন বাস্তৱায়িত হৈছে। ধুবুৰী জিলাৰ বন্ধন বেংক নয়াহাট শাখাৰ পৰা ঋণ লৈ এজন আতৱাৰ ৰহমানে গেলামাল দোকানৰ আৰু এজন ইব্ৰাহিম আলীয়ে বাইকৰ পাৰ্টছৰ সামগ্ৰীৰ দোকান দি আজি নিজে স্বাৱলম্বী হোৱাৰ লগতে নিজৰ সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰাৰ সপোন দেখিব পাৰিছে। লোক দুজনে বন্ধন বেংক নয়াহাট শাখাৰ পৰা ঋণ লৈ নিজে স্বাৱলম্বী হোৱাৰ লগতে আন কেইবাজনো লোকক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে। ঠিক একেদৰে আতৱাৰ ৰহমানে বন্ধন বেংক নয়াহাট শাখাৰ পৰা ঋণ লৈ গেলামালৰ দোকান দি আজি সন্মান সহকাৰে জীয়াই থাকিবলৈ সক্ষম হৈছে। এনেদৰে গ্ৰাম্যাঞ্চলত বন্ধন বেংকে অৰ্থনৈতিক দিশত এক জাগৰণৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। মই বহুত দিন পৰা বন্ধন লোন লৈ মই দোকান বিজনেছ কৰি আছোঁ অপেনিঙৰ পৰা। তাৰপিছত মোৰ নয়াহাটতে দোকানটো, আৰু বন্ধন লোনটো নহ'লে আমি ইমানখিনি কৰিব নোৱাৰিলোহেঁতেন। আৰু যি বন্ধন লোনটো হোৱাৰ কাৰণে আমি ইমানখিনি কৰিছোঁ, আৰু বহুত ধুনীয়া সুবিধা। আৰু মই গৌৰৱ যে আজি বন্ধন লোনটো হোৱাৰ কাৰণে মই ইমানখিনি কৰিলোঁ। আগত একো নাছিল, থকা ঘৰো নাছিল এমনকি। এই বন্ধনটো লৈ এই দোকানটো এতিয়া চাওক, এইফালে একদম নয়াহাট থানাৰ ওচৰতে লগতে। তা যি হওক বহুত ভাল লাগি আছে। আৰু এতিয়া মই লোন লোৱাই আছে। ইমানখিনি ডেভেলপ যদি হৈছে আৰু আগন্তুক দিনত হ'ব, আৰু ডেভেলপ হ'ব ইমানখিনি। আপোনাৰ নামটো কি? আৰু মোৰ নাম হ'ল ইব্ৰাহিম আলী। আমাৰ দোকানখনৰ নাম হ'ল আলামিন টায়াৰ ছাৰ্ভিচ। ঘৰ মানে বজাৰতে, নয়াহাট বজাৰতে ঘৰ। জনাম যে হয় বন্ধন লোনটো ইমান ধুনীয়া, ইমান সুবিধা। আপোনালোকে লওক, আৰু লওক আপোনালোকৰ ডাঙৰ হওক, আমাৰ নিচিনা সৰুৰ পৰা ডাঙৰ হওক। আৰু ইমানখিনি সুবিধা বেলেগে নিদিয়ে নহয়। বন্ধনটো যিমানখিনি দিছে বেংকত, আমি খোজকাঢ়ি আমাৰ চেণ্ডেলে শেষ হৈ গ'ল, তথাপি লোন পোৱা নাই। এই বেংকৰ কথা কৈ লাভ নাই। চৰকাৰী কোনো সুবিধা নিদিয়ে, মিছা কথা এইটো। আমি বন্ধন ধুনীয়া সুবিধা, এইটো আমি বহুত ধন্যবাদ। এই ওচৰতে আমাৰ নয়াহাট বজাৰতে। নাই তেনেকৈ হেৰেচমেণ্ট নাই। আমি ইজিলি দি আছোঁ কিস্তি। আৰু জানে মেনেজাৰবিলাক জানে আমি কিস্তি দিব পাৰোঁ নে নাপাৰোঁ। আৰু বহুত দিন পুৰণা মই লোন লোৱা। এই মোটামুটি প্ৰথম ষ্টাৰ্টিঙতে যেতিয়া বন্ধন লোন লোৱা আৰম্ভ হৈছে গ্ৰুপত লোৱাৰ কাৰণে তাৰ এতিয়া বজাৰত মাহিলী লৈ আছে। 15-20 বছৰ হৈছে কিজান, 15 বছৰ হৈছে। ভালো বিনিয়োগ চলি আছে। তেনেহ'লে আপোনাৰ বেংকৰ পৰা লোন লৈছে, আপুনি কিমান স্বাৱলম্বিত হৈছে? স্বাৱলম্বী ভালো স্বাৱলম্বী হৈছে। নিজে যদি কামাই কৰি পাই স্বাৱলম্বী সমূহ হৈছে। আৰু যদি কামাই স্বাৱলম্বী নহ'ব, সবচে নিজে টাইম। কিমান টকা লোন লৈছিলে? 3 লাখ টকা লৈছোঁ। এইটো কোন বেংকৰ পৰা? নয়াহাট বেংকৰ পৰা। কিহৰ দোকান দিছে ইয়াত? গেলামাল দোকান। আৰু আপুনি লোন লৈছে, আপোনাৰ নিচিনা বহুতো মানুহে মানে টকা পইচা নাই, তেওঁলোকে মানে ব্যৱসায় কৰিব পৰা নাই। তেওঁলোকে কি আপুনি নিব, তাই ব্যবসা করবো। পয়সা যদি নিয়ে ব্যবসা করে তা ভালো হবো। ব্যবসা করবে জানলে তো সব কিছু ভালো হবো। আর যদি ব্যবসা না করে তাহলে তো এখন না হবে। আৰু লোন লোৱাৰ পিছত আপোনালোকে তেনেকুৱা কিবা হাৰাশাস্তি পাইছে? হারাশাস্তি পাওয়া নাই। আহাই নাই, মই নিজে যা দিয়ে আহো। এইটো কিমান দিনৰ পৰা লোন লৈছিলে? লোন তো বহুত দিন পৰা লৈছোঁ, কিন্তু ইয়াৰ পৰা মই 2 বছৰ হ'ল। আপোনাৰ নামটো কি আছে? মোৰ নাম আতৱাৰ ৰহমান। ঘৰটো ক'ত? মোৰ বৰখন্দা নয়াহাট। মোৰ গ্ৰামটোৰ নাম বৰখন্দা। দোকান কোন ক'ত আছে? দোকানটো নয়াহাটত আছে।